গোলাঘাটত মাছমৰীয়াৰ জালত এবাৰ মাছৰ সলনি উঠিল মটৰচাইকেল। তীব্ৰ চাঞ্চল্য, আৰক্ষীৰ এটা দল উপস্থিত উক্ত স্থানত। আপুনি বাৰু নদ নদী বা পুখুৰীত জাল মাৰিলে কি পায়? মাছ, কাছ, সাপ, ভেকুলী বা অন্যান্য পানীত থকা জীৱ। কিন্তু গোলাঘাট জিলাত মাছমৰীয়াৰ জালত এবাৰ মাছৰ সলনি উঠিল মটৰচাইকেল। এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ কানাইঘাটৰ কালিয়নী নদীত। বৃহস্পতিবাৰে সন্ধিয়া দুজন মাছমৰীয়াই কালিয়নী নদীত মাছ ধৰিবলৈ জাল নিক্ষেপ কৰাত জালত মাছৰ সলনি উঠিল এখন নম্বৰ প্লেটবিহীন মটৰচাইকেল। মটৰচাইকেলখন জালত লগা সম্পৰ্কে যুৱক দুজনে লগে লগে নুমলীগড় আৰক্ষী থানাত অৱগত কৰে আৰু উক্ত খবৰ লাভ কৰিয়ে নুমলীগড় আৰক্ষী উক্ত স্থানত উপস্থিত হৈ মটৰচাইকেলখন নিজৰ জিম্মাত লৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে। অৱশ্যে কেনেকৈ উক্ত নদীত মটৰচাইকেলখন পৰিল সেয়া আৰক্ষীৰ প্ৰকৃত তদন্তৰ পাছতহে পোহৰলৈ আহিব। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ ৰাইব অসম। জাল মাৰিবলৈ আহোঁতে আমি এখন বাইকখন পাইছিলোঁ, এই পৰি আছিলে, মানে কোলাকৈ অকল মুঠিটো ওলাই আছিলে, ভাবিছিলোঁ কিবা চাইকেল টাইকেল নেকি এনেকৈ বুলি ভাবিছিলোঁ। তাৰপৰা চালে এখন বাইক, তাত গৈ পেলাই লাগি গ'ল। তাৰপৰা টানি পেলাই কিনাৰলৈ উঠাই পেলাই থৈ দিলোঁ। তাৰমানে আপোনালোকে মাছ ধৰিছিলে? মাছ ধৰিছিলোঁ। মাছ ধৰোঁতে কি মাছ নাহিলে? মাছ নাহিলে, মাছ নাপালে। জাল আহিলে, বাইক আহিলে? বাইকে আহিলে। ৰিপৰ্টাৰ লাইভ অসম।